নমস্কাৰ, মই প্ৰাঞ্জল বৰা এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো গ'ল বেছড ইনভেষ্টিং ছিৰিজৰ নম্বৰ 1 ভিডিঅ'। এই ভিডিঅ'টোত আমি এটা গ'ল মানে এটা টাৰ্গেট লৈ কেনেকৈ এটা টাৰ্গেট লৈ ইনভেষ্টমেণ্ট কৰিব লাগে তাৰ ওপৰত আমি আলোচনা কৰিম। মানুহৰ জীৱনত কেইটামান গ'ল থাকে, টাৰ্গেট থাকে। এই টাৰ্গেট কেইটাৰ ভিতৰত কেইটামান টাৰ্গেট আপোনালোকে স্কিপ কৰিব নোৱাৰে। ইয়াৰ ভিতৰত এটা হ'ল চাইল্ড মেৰিজ। এজ এ পেৰেণ্টছ আপোনালোকৰ ছোৱালীজনীৰ বিয়া দিয়াৰ দায়িত্বটো আপোনাৰ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এজনী ছোৱালীৰ বাবে কেনেকৈ আপোনালোকে ইনভেষ্টিং কৰিব। আপোনালোকে ধৰি লওক কি এটা সময়ত ছোৱালীজনী বিয়া দিব লাগিব, about 22 years, ৰাইট? 20-22 বছৰ বয়সত ছোৱালীজনী বিয়া হয় নৰ্মেলি আমাৰ অসমত। এই সময়ত কিমান টকাৰ প্ৰয়োজন হ'ব, কিমান ফাণ্ড প্ৰয়োজন হ'ব, আৰু এই ফাণ্ডটো ক'ৰ পৰা আহিব, ডেট ইজ ইম্পৰ্টেণ্ট। ধৰি লওক আপোনালোকৰ ছোৱালীজনীৰ বয়স আজি 5 বছৰ বয়স। তাই যেতিয়া 22 বছৰ বয়স হ'ব, সেইটো সময়ত আপোনালোকক কিমান এমাউণ্টৰ প্ৰয়োজন হ'ব। ধৰি লওক আজি এজনী ছোৱালী বিয়া দিবলৈ 5 লাখ টকাৰ প্ৰয়োজন হয়। অ'কে, এই এমাউণ্টটো অৱশ্যে ডিফাৰেণ্ট হ'ব পাৰে প্ৰত্যেকৰে কাৰণে। কাৰোবাৰ কাৰণে এইটো 10 লাখ হ'ব পাৰে, কাৰোবাৰ কাৰণে 20 লাখ হ'ব পাৰে, কাৰোবাৰ কাৰণে 50 লাখ হ'ব পাৰে। কিন্তু মই এটা এমাউণ্ট ধৰি ল'ম জাষ্ট এক্সাম্পলৰ কাৰণে। ধৰি ল'লোঁ আজিৰ তাৰিখত এজনী ছোৱালী বিয়া দিবৰ কাৰণে 5 লাখ টকাৰ প্ৰয়োজন হয়। যেতিয়া ছোৱালীজনী 22 বছৰ বয়স হ'ব, সেই সময়ততো সেই 5 লাখ টকাৰে নহ'ব, কিয়নো বস্তুৰ দাম বাঢ়ি বাঢ়ি গৈ থাকে। 22 বছৰ পিছত বা ছোৱালীজনী যেতিয়া 22 বছৰ হ'ব, এই এমাউণ্টটো বহুত বেছি হ'বগৈ, হয়তো 15 লাখ 20 লাখ টকা হ'বগৈ পাৰে। এই এমাউণ্টটো ক'ৰ পৰা আহিব? ইয়াতো আপোনালোকে লোন ল'ব লাগিব, ইয়াতো প্ৰপাৰ্টি বেচিব লাগিব। ইয়াৰ বাবে এটা সৰু সৰু এমাউণ্ট আজিৰ পৰা কেনেকৈ ইনভেষ্ট কৰি এই টাৰ্গেটটো আমি এচিভ কৰিব পাৰোঁ, এইখিনি কথা আমি আলোচনা কৰিম। আৰু বাকীখিনি মই মোবাইলৰ স্ক্ৰীণত আপোনালোকক বুজাই দিম কিমান টকাৰ প্ৰয়োজন হ'ব ছোৱালীজনী বিয়াৰ সময়ত। সেই গোটেইখিনি কথা মই মোবাইলৰ স্ক্ৰীণত বাকীখিনি আপোনালোকক বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, যথেষ্ট ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। ধৰি ল'লোঁ ছোৱালীজনীৰ নাম ABC আৰু ছোৱালীজনীৰ আজিৰ বয়স হ'ল 5 বছৰ। যদিহে ধৰি লয় কি 22 বছৰ বয়সত ছোৱালীজনীৰ বিয়াৰ বাবে উপযুক্ত হয়, তেতিয়াহ'লে আমাৰ হাতত থাকিব আৰু 17 বছৰ। ইয়াত আমি টাৰ্গেট যোনটো ইয়েৰ সেইটো এণ্টাৰ কৰিম 17 বছৰ। আৰু ধৰি ল'লোঁ আজিৰ তাৰিখত আপোনালোকক এজনী ছোৱালী বিয়া দিবৰ কাৰণে 5 লাখ টকাৰ প্ৰয়োজন হয়। মই ইয়াত এণ্টাৰ কৰিলোঁ 5 লাখ টকা। আৰু যিটো ইনফ্লেশ্যন ৰেট সেইটো মই ধৰি ল'ম 6%, মানে 6%কৈ প্ৰতি বছৰে বস্তুৰ দাম বাঢ়ি গৈ থাকিব। যেতিয়া ছোৱালীজনীৰ বয়স 22 বছৰ হ'ব, তেতিয়া আমাক কিমান টকাৰ প্ৰয়োজন হ'ব মই আজি কেলকুলেট কৰি দেখুৱাই দিম। এতিয়া যদি আমি ইয়াত চেক কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে কি যেতিয়া ছোৱালীজনীৰ বয়স 22 বছৰ হ'ব, তেতিয়া আমাক প্ৰয়োজন হ'ব মোটামুটি 13,46,386 টকা। মানে মোটামুটি এটা ধৰি লওক 13,50,000 টকাৰ প্ৰয়োজন হ'ব। এতিয়া কথা হ'ল কি এই এমাউণ্টটো ক'ৰ পৰা আহিব? ইয়াতো আপোনালোকে লোন ল'ব লাগিব, ইয়াতো প্ৰপাৰ্টি বেচিব লাগিব। সেইটো নকৰিবলৈ আমি এই টাৰ্গেটটো এচিভ কৰিবলৈ হ'লে আমি থ্ৰু মিউচুৱেল ফাণ্ড আজিৰ পৰা যদি আমি ইনভেষ্টিং ষ্টাৰ্ট কৰোঁ, তেতিয়াহ'লে কিমান টকাৰ প্ৰয়োজন হ'ব সেইটো আমি এতিয়া আলোচনা কৰিম আৰু আপোনালোকক মই এতিয়া দেখুৱাই দিম। অ'কে, ইয়াৰ বাবে যদি আপোনালোকে এই টাৰ্গেটটো এচিভ কৰিবলৈ হ'লে মান্থলি 1,597 টকাৰ এটা SIP ষ্টাৰ্ট কৰিব লাগিব। মানে মোটামুটি ধৰি লওক 1,600 টকাৰ এটা SIP ষ্টাৰ্ট কৰিব লাগিব। প্ৰতি মাহে যদি 1,597 টকা বা 1,600 টকা ইনভেষ্টিং কৰি গৈ থাকে, তেতিয়াহ'লে এই যোনটো টাৰ্গেট এমাউণ্ট হয়, এই এমাউণ্টটো আমি এচিভ কৰিব পাৰোঁ থ্ৰু মিউচুৱেল ফাণ্ড। আকৌ যদি আপোনালোকে বিচাৰে যে কি ইয়াৰলি ইনভেষ্টমেণ্ট কৰিব বিচাৰে, মানে বছৰি যদি ইনভেষ্টমেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে 17,991 টকা প্ৰতি বছৰে যদি ইনভেষ্ট কৰে, তেতিয়াও আমি এই যিটো টাৰ্গেট আমি এচিভ কৰিব পাৰিম। আকৌ যদি একেবাৰে আজিৰ তাৰিখত
মাত্ৰ 1,25,114 টকাৰ এটা লামচাম এমাউণ্ট ইনভেষ্ট কৰোঁ, মানে একেলগে এটা এমাউণ্ট ইনভেষ্ট কৰোঁ, 1,25,114 টকাৰ এটা লামচাম এমাউণ্ট যদি ইনভেষ্ট কৰোঁ, তেতিয়াহ'লেও আমি এই যিটো টাৰ্গেট আমি এচিভ কৰিব পাৰোঁ। চ' আপোনালোকে চাওক, 13,50,000 এচিভ কৰিবলৈ হ'লে ইয়াতো আপোনালোকে মান্থলি এটা 1600 টকাৰ SIP কৰিব লাগিব, ইয়াতো ইয়াৰলি এটা 18,000 টকাৰ SIP কৰিব লাগিব। আদাৰৱাইজ যদিহে বিচাৰে যে এটা ফিক্স এমাউণ্ট আজিৰ তাৰিখত ইনভেষ্টমেণ্ট কৰি থৈ দিওঁ, তেতিয়াহ'লে 1,25,000 আশে-পাশে এটা এমাউণ্ট যদি আপোনালোকে ইনভেষ্ট কৰি থৈ দিয়ে, তেতিয়াও এই টাৰ্গেটটো এচিভ কৰিব পাৰি। চ' চাওকচোন এটা কিমান সহজ, 13,50,000 ক'ত আৰু 1,25,000 ক'ত, কিমান টকাৰ এটা ডিফাৰেঞ্চ আহি পৰে। মাত্ৰ 1,25,000 টকা আজিৰ তাৰিখত ইনভেষ্ট কৰি এই টাৰ্গেটটো আমি এচিভ কৰিব পাৰোঁ। এইটোৱে হ'ল পাৱাৰ অফ ইনভেষ্টিঙৰ পাৱাৰ হ'ল এইটোৱেই। চ' মই ভাবোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আৰু মই নিজে এজন MFI ৰেজিষ্টাৰ্ড মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ। আপোনালোকে যদি বিচাৰে গ'ল বেছড ইনভেষ্টমেণ্ট কেনেকৈ কৰিব, তেতিয়াহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট নম্বৰ হ'ল 9121858028। আপোনালোকে যিকোনো সময়তে মোক হোৱাটছআপ কৰিব পাৰে ৰিগাৰ্ডিং মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট, ৰিগাৰ্ডিং টাৰ্গেট বেছড ইনভেষ্টমেণ্ট। চ' ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব। থেংক ইউ।